Nomor jahat nomor. Bikin Dua. Bila কবিতা আবৃত্তি কৰিব ৰাজনন্দিনী বৰা। নমস্কাৰ, মই পঞ্চম শ্ৰেণীৰ ছাত্ৰী। মোৰ নাম শ্ৰী ৰাজনন্দিনী বৰা। এতিয়া মই ৰাভা দিৱসৰ উপলক্ষে এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম হৈছে ন ভাষা। কবি বিষ্ণুপ্ৰসাদ ৰাভা। অ জমে জমে আহ কেঁচা সোণ, আহ বলুৱাৰ দল, ন পোহৰৰ জিলি খানি যাওক আগুৱাই বল। যুগমীয়া হাচতীয়া যা যাবৰ মলি, চিকুনাই যাওঁ গা জোকাৰি দেহৰ উৰণি ধৰি। নতুন সাজত নতুন ৰূপত ন ধৰা উজলি, আগুৱাই যাওঁ লগৰীয়া দেখুৱাওঁ গাৰ বল। মুকুতিৰ পথ পোহৰাই যাওঁ আগবাঢ়ো বল বল। ধন্যবাদ। ৰাজনন্দিনী বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এতিয়া এটি নৃত্য পৰিৱেশন কৰিব শ্ৰুতিমালা শইকীয়া। এতিয়া মই বিষ্ণুৰভাৰ বিষয়ে দুআষাৰমান কম। জন্মই মানুহৰ মুখত নপৰে, মানুহে কৰ্মইহে মানুহৰ মুখত পৰে।
এই সংসাৰত মানুহৰ কাৰণে সময় ক্ষেত্ৰস্বৰূপ একাগ্ৰতা আৰু অধ্যাৱসায়ে যি জীৱনৰ সংগ্ৰামক জয়লাভ কৰে স্বদেশ আৰু স্বজাতিৰ বিশ্ব মানৱ কল্যাণৰ কাৰণে ভোগ বাসনাকো জলাঞ্জলি দিবলৈ আৰু আনকি জীৱনকো বিসৰ্জন দিবলৈ সংকোচ নকৰে তেওঁলোককে মহৎ লোক বুলি কোৱা হয়। মহৎ লোকৰ সৰহভাগেই জীৱনৰ দুখ যাতনা সহ্য কৰি অতিবাহিত কৰে। তেনে এজন মহৎ ব্যক্তিয়ে হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ 1909 চনৰ 31 জানুৱাৰীত ঢাকাত গোপাল ৰাভাৰ ঔৰসত গেঠি ৰাভাৰ বৰ্ষত জন্মলাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা সাহিত্য সংস্কৃতিৰ সাধক আছিল। তেওঁ 8 বছৰ বয়সতে অভিনয়ৰ শিক্ষা লাভ কৰিছিল। 12 বছৰ বয়সত তেজপুৰৰ বাণ থিয়েটাৰত অসমীয়া ভাষাত ৰচিত আদিবাবা নামৰ নাটকখনত তেওঁ মৰ্জিয়ানৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ জ্যোতিপ্ৰসাদ ৰাভাৰ লগ হৈ প্ৰথম গ্ৰামোফোনত জয়মতী আৰু শোণিতপুৰী নাটক গ্ৰামোফোনত ৰেকৰ্ড কৰিছিল। ৰাভাই বাণ থিয়েটাৰৰ মঞ্চত কাৰেমৰ লিগিৰি নাটকৰ সুদৰ্শন চৰিত্ৰত অভিনয় কৰিছিল। তেওঁক আমি কলাগুৰু বুলিও কওঁ। তেওঁ এই উপাধিটো সৰ্বপল্লী ৰাধাকৃষ্ণনে দিছিল। হিন্দু বিশ্ববিদ্যালয়ৰ তেওঁ আমন্ত্ৰণ ক্ৰমে নাটৰাজৰ নৃত্য আৰু বহু নৃত্য প্ৰদৰ্শন কৰি তেওঁ দৰ্শকক যিখিনি পাৰিছিল সেইখিনি আয়োজন কৰিব আৰু শেষত এটি আমাৰ নৃত্য প্ৰদৰ্শন কৰিব ইয়াৰ তেখেতসকলৰ ফালৰ পৰা তেওঁলোকক নৃত্য প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনালোঁ। Sola,
সদস্যসকলে যি নৃত্য প্ৰদৰ্শন কৰিলে তেওঁলোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেওঁলোকে উদযাপন কৰিছোঁ গীত আগবঢ়ালে তেওঁলোকে যিমানখিনিয়ে পাৰক ঘৰত গীত এটা হ'লেও গালেহি নৃত্য দিলে সকলোখিনিলৈকে আমাৰ ফালৰ পৰা সদাগৰ শৰাই জ্ঞাপন কৰিছোঁ লগতে আমাৰ গাঁৱৰ সমাজকৰ্মী ইন্দেশ্বৰ বৰাদেৱলৈ সদাগৰ শৰাই আগবঢ়াইছোঁ তেওঁ দুআষাৰমানকৈ আমাৰ সকলোকে শিশুৱে মই প্ৰথমতে আহ্বায়িকা সকলোকে প্ৰথমতে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থাকি সকলোকে উৎসাহিত কৰা সভাখিনি সুস্থ বৃদ্ধি কৰা অভিভাৱিকা সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই কণখন ভাইটি ভণ্টিসকল যুৱক যুৱতীসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি